জীৱনটো সমৰ্পণ কৰিছিল নাটকৰ বাবে। বুধবাৰে নিশা প্ৰায় 1:45 জীৱনৰ বন্তি নুমাই গ'ল। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱনৰ নাট সামৰিলে প্ৰবীণ শইকীয়াই। একেধাৰে নাট পৰিচালক, নাট্যকাৰ, নাট প্ৰশিক্ষক, নাট্যকাৰ, সু-অভিনেতা প্ৰবীণ শইকীয়া দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ সময়তেই মৃত্যু সাৱটি লয়। নগাঁৱৰ পৰা গহপুৰ বৰঙাবাৰীত নিগাজিকৈ বসবাস কৰা প্ৰয়াত শইকীয়াই নগাঁৱৰ ননৈত একাধিক বছৰ থাকি নাট্য চৰ্চা কৰিছিল। ননৈ সাহিত্য পৰিষদৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল। ইয়াৰ বাহিৰেও পাক থিয়েটাৰ, জংগম থিয়েটাৰৰ জৰিয়তে নাট্য ক্ষেত্ৰখনলৈ এক জাগৰণ আনিছিল প্ৰয়াত প্ৰবীণ শইকীয়াই। মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই অভিনেত্ৰী তথা শিক্ষয়িত্ৰীৰ পত্নী, 2 সন্তানক এৰি থৈ গৈছে। ননৈ সাহিত্য পৰিষদে প্ৰবীণ শইকীয়াৰ মৃত্যুত গভীৰ শোকৰ ছাঁ প্ৰকাশ কৰিছে।